মোৰটো যদি আপোনালোকক গুৰুহা পাতিছে তেনেহলে এই ৰেমেডিটো মাষ্ট ট্ৰাই কৰিব ইয়াৰ ৰিজাল্ট বহুতেই ভাল ইয়াৰ কাৰণে লৈছো এডাল মম গুৰি কৰি লৈছো আৰু গৰম পাত্ৰত দি গলাই লৈছো আৰু ইয়াত দিছো এচামুচ নাৰিকল তেল আৰু দিছো এচামুচ গৰু ঘিউ এইখিনি ভালকে গলাই লৈছো গলাই লোৱাৰ পাছতে গৰমে গৰমে এইখিনি আকৌ এটা বাটিত ঢালি দিম এইখিনি ঢলাৰ লগে লগে ভালকে ফেটিব লাগিব দেখিছে বগা বগা হৈ যায় আৰু ইয়াত লগালগ দুটা মই ই ক্যাপসুল ঢালি দিছো এইখিনি ভালকে ফেটি লম ফেটাৰ পাছতে এইখিনি দেখিব এটা ক্ৰীম হৈ যাব আৰু এই ক্ৰীমখিনি আমি এটা টেমাত ৰাখি দিম আৰু ইয়াৰ পৰা অলপ অলপ উলিয়াই ভৰিত আমি এপ্লাই কৰিম কিন্তু ভৰিটো ভালকে সাফা কৰি ল'ব লাগিব আৰু এই ৰেমেডিটো সদায় ৰাতি ট্ৰাই কৰিব আৰু এইটো ভৰিত লগোৱাৰ পাছতে এজো মোজা পিনি দিব ইয়াৰ ৰিজাল্ট বহুতেই ভাল আপোনালোকে এদিনতে ইয়াৰ ৰিজাল্ট পাব কন্টিনিউ 10 দিন কৰিবচোন একেবাৰে এই প্ৰবলেমটো নাইকিয়াই হৈ থাকিব